নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাস্থ্য বিভাগৰ ফালৰ পৰা আপোনালোকক পুনৰ নতুন পদ মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু আপোনালোকৰ অনলাইনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 15 মে। বলক চাই লওঁ কি পদ মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে আসাম মেডিকেল সাৰ্ভিস কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা এইসমূহ পদ মুকলি কৰা হৈছে। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে আপোনালোকে চাব পাৰে। 1 নম্বৰ আছে আপোনালোকৰ একাউণ্টেণ্টৰ, ইয়াত আপোনালোকৰ টোটেল এটা পদ মুকলি কৰা হৈছে। 2 নম্বৰ আছে আপোনালোকৰ একাউণ্ট কেচিয়াৰৰ, ইয়াতো আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে। আৰু 3 নম্বৰ আছে আপোনালোকৰ BMEৰ, ইয়াতো আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ 4 নম্বৰত আছে আপোনালোকৰ PA বা আপোনালোকৰ সিনিয়ৰ অফিচাৰৰ পদ, ইয়াতো আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে। আৰু 5 নম্বৰত আছে আপোনালোকৰ কম্পিউটাৰ এছিষ্টেণ্টৰ, ইয়াতো আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 50 ইয়েৰলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। পোষ্ট ৱাইজ আপোনালোকৰ বেলেগ কোৱালিফিকেশ্যন বিচৰা হৈছে। কিছুমান পদৰ বাবে আপোনালোকে BSc কৰা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কিছুমান পদৰ বাবে BCom কৰা হ'ব লাগিব আৰু কিছুমান পদৰ বাবে আপোনালোকে MBA কৰা হ'ব লাগিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু আপোনালোকৰ অনলাইনৰ লাষ্ট ডেট ৰখা হৈছে 15 মেলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।